নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰতিষ্ঠিত মৰিগাঁও জিলা দিৱসলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মৰিগাঁও এক্সপ্ৰেছৰ পৰা। তো বন্ধুসকল, আজি আমাৰ গান্ধী ভৱন ফিল্ডত প্ৰতিষ্ঠিত মৰিগাঁও দিৱস অনুষ্ঠিত হৈ আছে। আজি সেইকাৰণে মই প্ৰতিষ্ঠিত মৰিগাঁও জিলা দিৱসলৈ মই ইয়ালৈ আহিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে অনুষ্ঠান হৈ আছে। সেইকাৰণে মই আজি আপোনালোকক এইটো ভিডিঅ'ত মৰিগাঁও জিলা দিৱসত কি অনুষ্ঠান হৈ আছে সকলোখিনি মই এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাই আছোঁ। যদি আপোনালোকে মৰিগাঁওবাসী হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে নোচোৱাকৈ নাথাকিব। তো প্ৰথমবাৰ শেষলৈ চাই থাকিব। তো বলকচোন এতিয়া আমি আপোনালোকক ফিল্ডলৈ লৈ যাওঁ। তো প্ৰথমতে মই আপোনালোকক দেখাবলৈ লৈছোঁ ইয়াতে এটা কালচাৰেল ৰেলী তথা শোভাযাত্ৰা এটা সকলোৱে ইয়াতে আগভাগ লৈছে। চাওক, যিটো নেকি শোভাযাত্ৰা ইয়াতে আৰম্ভ হৈছে এই গান্ধী ভৱনৰ ফিল্ডৰ পৰা এই শোভাযাত্ৰাটো হৈছে মৰিগাঁও মেইন পুলিচ পইণ্টৰ হৈ আকৌ গান্ধী ভৱনলৈ এই শোভাযাত্ৰাটো সকলো মানুহে ইয়াতে আগভাগ লৈছে। এতিয়া আমি গান্ধী ভৱনৰ ফিল্ডলৈ গৈ আছোঁ। আমি যেতিয়া গান্ধী ভৱনৰ ফিল্ডলৈ সোমাই যাবলৈ লৈছিলোঁ, সোমাই যোৱাৰ আগতে গেটৰ সন্মুখতে দেখা পালোঁ এটা বোম প্ৰকাণ্ড হাতীটো চাই আমি ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি দেখিবলৈ পালোঁ আকাশৰ ওপৰত ধুনীয়া এটা বেলুন উৰাই ৰাখিছে। আৰু চাওক ইয়াক কিমান ডাঙৰ এটা পেণ্ডেল। তো এয়া হৈছে আমাৰ মৰিগাঁও জিলা দিৱস। চাওক বন্ধুসকল, তো বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো আমাৰ মৰিগাঁও মেইন টাউনত মৰিগাঁও জিলা দিৱস পালন কৰিছে। ইয়াতে চাওক, ইয়াতে কিমান মৰিগাঁওবাসী উপস্থিত আছে। তো এতিয়া আমি ইফালে গৈ আছোঁ। ইফালে কি হৈছে দেখুৱাই আছোঁ আমি। তো ইফালে মানে স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক ইফালে পোৱা ফুল লৈ পোৱা এইবিলাক নাচি আছে, গান গাই। আমি তালৈ গৈ আছোঁ। তো আজি আমাৰ মৰিগাঁও দিৱসৰ কাৰণে ইয়াতে স্কুল কলেজৰ সকলো ল'ৰা ছোৱালীয়ে তো বহুত ফূৰ্তি কৰিছে। চাওক বন্ধুসকল, ইয়াতে স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকে ফূৰ্তি কৰা দৃশ্য। প্ৰতিষ্ঠিত আমাৰ মৰিগাঁও জিলা দিৱস, এই মৰিগাঁও জিলা দিৱসৰ কাৰণে সকলোৱে ইয়াতে অসমীয়া তথা জাতীয় সাজ পোছাকবিলাক পৰিধান কৰি আহিছে। আৰু লগতে যিবিলাক স্কুল কলেজৰ ল'ৰা ছোৱালী ইয়াতে তেওঁলোকৰ নিজৰ স্কুল কলেজৰ ড্ৰেছত আহিছে। তো সেইবাবে মৰিগাঁও জিলা দিৱসটো আৰু বেছি সুন্দৰ হৈ উঠিছে। তো গাইজ চাওক, এইবিলাক কিমান হাজাৰ মানুহ আছে ইয়াতে মৰিগাঁও দিৱসত। বহুত মানুহ দেই। আৰু এইখিনি ঠাইতে ডাঙৰ এটা দামত পানী ৰাখিছে, যাতে ইয়ালৈ মৰিগাঁও জিলা দিৱসৰ কাৰণে যিবিলাক মানুহ আহে যাতে পানীৰ কাৰণে কোনো প্ৰব্লেম নাপায়। সেইকাৰণে কমিটি এটা পানীৰ এটা খোৱাৰ ব্যৱস্থা ইয়াতে ৰাখিছে। তো আৰু এইখিনিতে মই আপোনালোকক এটা কথা কোৱা নহ'ল, এইখিনিতে যোৱা 13 অক্টোবৰ তাৰিখে আৰু এটা অনুষ্ঠান হৈছিলে, যিটো অনুষ্ঠান আমাৰ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত আমাৰ মৰিগাঁও জিলা দিৱসৰ কাৰণে মৰিগাঁও জিলাৰ প্ৰায় 12,599 গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰে। তো সেই অনুষ্ঠানটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, যিহেতু মই পিছত আহিলোঁ। এতিয়া আমি মাজলৈ গ'লোঁ, মাজতো আপোনালোকক দেখুৱাই আছোঁ এতিয়া আজি মৰিগাঁও দিৱস। চাওক সেইবিলাক কিমান হাজাৰ মানুহ আছে। ইয়াতে মঞ্চত এখন বাটৰ নাট ইয়াতে প্ৰদৰ্শন কৰিছে, যিখন বাটৰ নাট আমাক দেখুৱাইছে যান বাহনৰ ওপৰত লৈ। তো এটা মেছেজ আমাক দিবলৈ চেষ্টা কৰিছে। তো সকলোৱে শুনক সেই মেছেজটো আমাক কি দিবলৈ চেষ্টা কৰিছে। আমাৰ মগজুটো হৈছে শৰীৰৰ আটাইতকৈ কোমল অংশ। আমি হাত বা ভৰি এখনত যদি আঘাতপ্ৰাপ্ত হওঁ তেতিয়াহ'লে আমি জীয়াই থাকিম, কিন্তু আমি এই মগজুটোত যদি আঘাতপ্ৰাপ্ত হওঁ তেতিয়াহ'লে আমাৰ মৃত্যু হোৱাৰ আশংকা বহু বেছি পৰিমাণে বৃদ্ধি পায়। বাইদেউ হয় নেকি? তোমাৰ বয়স কিমান হৈছে? প্ৰাপ্তবয়স্ক নোহোৱাকৈ যে গাড়ী চলোৱাটো আইনমতে অপৰাধ। ভাইটি তুমি জানানে নাই? ইয়াৰ কাৰণে পৰিয়ালেও 25,000 টকাৰ জৰিমনা আৰু জেল পৰ্যন্ত হ'ব পাৰে। আপুনি বুজি পাইছেনে কথাখিনি? বুজি পালো, এইবোৰ কথা মই জনাই নাছিলো নহয়। কিন্তু এটা কথা উল্লেখ মই পাৰিব যে তই এতিয়াই গাড়ীখন এনেকে নচলাবি। সেইবোৰ কথা শুনিলেহে সি যে হেলমেট নিপিন্ধে, কিয় নিপিন্ধে? এই যে চুলি ষ্টাইল মাৰিছে, এই খোপাটো বেয়া হ'ব বুলি হেলমেটটো পিন্ধি নাহে। চুলি ষ্টাইল
তো বন্ধুসকল মৰিগাঁও দিৱসৰ কাৰণে মই পূৰা গান্ধী ভৱনখন ঘূৰিলোঁ তাৰপিছত ঘূৰি ঘূৰি একদম ভাগৰ আৰু পানী পিয়াহ লাগি গ'ল যিহেতু ৰ'দটো দিছে বহুত সেইকাৰণে মই পানী অলপ খাবলৈ আহিলোঁ ইয়াতে যিহেতু ইয়াতে পানী খোৱা ব্যৱস্থা আছে তো পানীটো বহুত গৰম তথাপিও খাই দিলোঁ আৰু ইয়াৰ ছাইডতে মই দেখা পালোঁ কেইটামান সৰু সৰু ঘৰ এই সৰু সৰু ঘৰকেইটাত কিনো আছে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ তো মই দেখা পালোঁ ইয়াতে বিভিন্ন সংস্থা আৰু বিভিন্ন প্ৰকল্পসমূহে ইয়াতে মহিলাসকলে বিভিন্ন ধৰণৰ ইয়াতে প্ৰদৰ্শনীমূলক বস্তুবিলাক তেওঁলোকে নিৰ্মাণ কৰি আনিছে ঘৰৰ পৰা আৰু নিৰ্মাণ কৰি আনি ইয়াতে তেওঁলোকে আমাক মৰিগাঁও জিলা দিৱসৰ কাৰণে প্ৰদৰ্শনী কৰিছে ইয়াতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ভূভুণ্ডা প্ৰকল্প উদ্যোগত দীঘলবৈ প্ৰকল্প উদ্যোগত ইয়াতে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী বস্তুবিলাক ইয়াতে আমাক প্ৰদৰ্শন কৰিছে চাওক বন্ধুসকল ইয়াতে মানে পূৰা মহিলাসকলে ইয়াতে গোটেইবিলাক বস্তু প্ৰদৰ্শন কৰিছে চাওক পূৰা মহিলা ইয়াতে ভৰি লাইন লাগি আছে চাওক ইয়াতে জীবন পৰীক্ষা 2023 চনৰ 35তম যি মৰিগাঁও জিলা দিৱস আমাৰ মৰিগাঁও গান্ধী ভৱন ফিল্ডত উদযাপন কৰিলে এই বৰ্ষৰো বিগত বৰ্ষৰ দৰে তো আজি মই এই অনুষ্ঠানত মৰিগাঁও জিলা দিৱসত উদযাপনত মই উপস্থিত থাকি নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু লগতে বহুখিনি আনন্দিত হৈছোঁ কিয়নো ইমান ধুনীয়া এটা অনুষ্ঠান আৰু ইমান সুন্দৰ এটা পৰিৱেশ তো বন্ধুসকল যদিহে আপোনালোকে এই আমাৰ মৰিগাঁও জিলা দিৱসত উদযাপনত একবাৰো উপস্থিত থকা নাই তেতিয়াহ'লে তো নেক্সট বৰ্ষলৈ আপোনালোকে উপস্থিত থাকিব তো দেখি আপোনালোকে বহুখিনি আপোনালোকে আনন্দিত হ'ব কিয়নো ইমান ধুনীয়া এটা পৰিৱেশ তো বন্ধুসকল মই আজি আপোনালোকক দেখুৱালোঁ মৰিগাঁও জিলা দিৱস 2023 চনৰ তো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পাৰিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব জয় আই অসম জয় মৰিগাঁও